Hello student, মই ময়ূৰী মাই আজিৰ পৰা তোমালোকৰ মাজলৈ কিছুমান ম্যাথ ৰিলেটেড ভিডিও চাক বহাম যেহেতু এতিয়া মানে সিচুৱেশনটো আমি ক্লাছত গৈ পেলাই ক্লাছ কৰিব পৰা অৱস্থাত নাই কিয়া হেহে মই ভাবিছো তোমালোকৰ সুবিধাৰ কাৰণে এনেদৰে কিছুমান ভিডিও বনাও আৰু মই বৰ্তমান আমাৰ বিশ্বনাথ জিলাৰ ডেফনি জুনিয়ৰ কলেজত as a CMST and Maths faculty হিচাপে কৰি আছো সো ভাবিলো মই তোমালোকৰ সুবিধাৰ কাৰণে এতিয়াৰ পৰা কিছুমান ম্যাথছৰ ভিডিওস দিম লাহে লাহে এটো চেনেলত বিভিন্ন ধৰণৰ ভিডিওস আহিব আৰু বিভিন্ন ধৰণৰ সাবজেক্ট ইয়াতে ইনক্লুড হ'ব সো আজি আমি আহা অলপ ম্যাথছ কৰো আৰু আজি মই তোমালোকক প্ৰথমে শিকাব লৈছো মেট্ৰিক্স ক্লাস 12 হৰ চেপ্টাৰ নম্বৰ 3 তেন্তে বলা মোৰ লগত অলপ ম্যাথছ কৰো ঠিক আছে এতিয়া সোৱা আমি চেপ্টাৰ 3 মেট্ৰিক্স প্ৰথমতে আহু আমি মেট্ৰিক্সৰ ডেফিনেশনটো সোৱা মই বোৰ্ডত লিখি দিছো তোমালকে নোট কৰি লব পাৰা A matrix is an ordered rectangular array of numbers or functions. The numbers or functions are called the element of the matrix. ঠিক আছে matrix মানে হল কিছুমান সোয়া এতে আছে সোয়া কিছুমান numbers আৰু functionক আমি এটা rectangular arrangementত আমি সজোৱা suppose সোয়া example টা লৈছো মই suppose এটা মই set লৈছো তাতে কিছুমান element আছে মই এটা set লৈছো a তোমালোকে এটা কথা মন কৰিবাচোন যে আমি যেতিয়া মেটা মেট্ৰিক্স লম ন আমি এনেদৰে ক্যাপিটেল লেটাৰ ইউজ কৰিম ঠিক আছে যদি তোমালোকক দিয়া কোৱেশ্চনটোত প্ৰথমতে স্মল লেটাৰ থাকে দেন বেলেগ কথা কিন্তু তোমালোকে যদি এটা মেট্ৰিক্স লবলগিয়া হয় দেন আমি এনেদৰে মই যেনিবা a ব্যৱহাৰ কৰিছো তোমালোকে a ৰ জায়গাত বেলেগ এলফাবেট ইউজ কৰিব পাৰা ঠিক আছে এতিয়া মই এটা প্ৰথমতে এটা সেট লৈছো set to লৈছো 1 -2 3 4 5 8 ঠিক আছে এটো এটা সেট তাতে কি কি আছে 1 -2 3 4 5 8 এতিয়া মই এটো যদি এনে দৰে সোৱা a 1 -2 3 4 5 8 এটো সোৱা এই যোনখিনি আমাৰ সেট আছিল ন এই সেটখিনি মই এটা ৰেক্টেঙ্গুলাৰ এৰেঞ্জমেন্টত ইহতক ৰাখিলো গটিকে এটো আমাৰ কি হৈ গল এটা মেট্ৰিক্স হৈ গল হয়নে ঠিক একেদৰে মই ইয়া যে নাম্বাৰস লৈছো ইয়াতে যদি মই ফাংচনছ লওঁ তেতিয়াও হেতু কি হ'ব মানে মেট্ৰিক্সে হ'ব যদি আমি এনেদৰে ৰেক্টেঙ্গুলাৰ ফৰ্মত আমি এৰেঞ্জ কৰো দেন আহি গল সোৱা আমাৰ কি এলিমেন্ট এটা এলিমেন্ট মানেনো কি হয় এলিমেন্ট মানে কি হয় সোৱা এটা সোৱা মই লিখা আছে ডেফিনেশনত সোৱা the numbers or function are called element of the matrix আমাৰ এটা সোৱা আমি যি নাম্বাৰ ইউজ কৰিছো ইয়াতে কি ইউজ -2 3 দেন আমাৰ এই নাম্বাৰখিনি আমাৰ এই মেট্ৰিক্সটো কাৰণে কি হৈ গল আমাৰ এলিমেন্ট ঠিক আছে মই ইয়াতে নাম্বাৰস লৈছো সো ইয়াৰ প্ৰতিটো নাম্বাৰে আমাৰ এই মেট্ৰিক্সটোৰ এটা আমি এলিমেন্ট বুলি কম আৰু এটা এক্সাম্পল সোৱা যদি মই ইয়াতে এই নাম্বাৰসৰ জায়গাত কিছুমান যদি ফাংচনছ লওঁ তোমালোকে জানা ফাংচনছ কি হয় জানাই সাপোজ মই এটা মেট্ৰিক্স লৈছো c তাতে লৈছো 1 + x² sin x 1 + x² sin x cos x আৰু ইয়াত ললো জেনিবা sec x ঠিক আছে আমাৰ কাৰণে এখিনি কি হল এটা ফাংচনছ ঠিক একেদৰে আমি ইয়াৰ এটা ফাংচনছক আমি কি বুলি কম এটা ফাংচনক আমি কি কম কি এলিমেন্ট ঠিক আছে এটা ক্লিয়াৰ হৈছে নে নেক্সট আমি এতিয়া ডিসকাস কৰিম ৰো হোৱাট ইজ ৰো আৰু হোৱাট ইজ দা কলম ঠিক আছে তাৰ বাবে মই প্ৰথমতে এটা এক্সাম্পল লম n এটা মেট্ৰিক্স লম 2 4 3 6
minus 2 1 ঠিক আছে ইয়াতে চোৱা ইয়াতে মই এটা মেট্ৰিক্স n লৈছো 2 4 3 6 minus 2 1 এতিয়া আমি ৰো নো কি হয় আমি যে পাইছো ৰো মানে কি হয় আৰু কলম মানে কি হয় আমি হেতু ডিসকাস কৰিম তাৰ আগতে চোৱা তোমালোকক মই এটা एग्जांपल দিছো এটো সাপোজ এটা ক্লাসৰুম ঠিক আছে এটো ধৰি লৈছো তোমালোকৰ ক্লাসৰুম ইয়াতে তোমাৰ টেবুল আছে মানে বোর্ড আছে বোর্ড টেবুল ইয়াতে আছে ইয়াতে স্টুডেন্ট খিনি বহিছে ধৰা দেন আমি এ ফার্স্ট লাইনটোক আমি কি কওঁ এটো रो नंबर 1 হয়নে এটুক আমি এনেকে দীঘলকে আমি কি বুলি কম আমি এটো रो বুলি কম আৰু ঠিক একেদৰে এটো কি হ'ব रो नंबर 2 ঠিক আছে যদি আমি আমাৰ এই ক্লাসটোৰ আমি এই ফলৰ পৰা চাও দীঘলকে দেন এটো কি হ'ব কুলম নাম্বাৰ 1 ঠিক একেদৰে এটো কি হ'ব আমাৰ কুলম নাম্বাৰ 2 আৰু এটো হ'ব আমাৰ কুলম নাম্বাৰ 3 হয়নে ঠিক একেদৰে চোৱা মোৰ এই মেট্ৰিক্সটো চোৱা এতিয়া এই মেট্ৰিক্সটোৰ ক্ষেত্ৰত চোৱা এতিয়া এতে চোৱা এটো হৈ গল আমাৰ ফাৰ্স্ট লাইন হয়নে এটো হৈ গল আমাৰ ফাৰ্স্ট रो আৰু এই লাইনটো হৈ গল আমাৰ কি সেকেন্ড रो হয়নে এনেকে থাকিলে এটো কি হ'ব এটো আমাৰ ফাৰ্স্ট रो দেন এটো কি হৈ যাব আমাৰ সেকেন্ড रो আৰু যদি আমি এনেকে লওঁ এটো আমাৰ কি হ'ব ফাৰ্স্ট কলম দেন এটো কি আমাৰ সেকেন্ড কলম আৰু এটো আমাৰ হৈ গল কলম নাম্বাৰ 3 হয়নে গটিকে আমাৰ সুমা আমি মেট্ৰিক্সটো কি গম পালো মেট্ৰিক্স মানে হৈছে কিছুমান নাম্বাৰ বা কিছুমান ফাংচনক যদি আমি এটা ৰেক্টেঙ্গুলাৰ ফৰ্মত আমি এৰেঞ্জ কৰিব পাৰো দেন হেতু হৈছে কি আমাৰ মেট্ৰিক্স ঠিক আছে দেন আমি কি শিকিলো এলিমেন্ট ইয়াৰ এটা এটা নাম্বাৰ বা এটা এটা ফাংচনস হৈ যাব আমাৰ কি এলিমেন্ট এটা থাৰ্ড নাম্বাৰ থাৰ্ড আমি কি শিকিলো ৰো আৰু কুলম আমাৰ ৰো মানে কি হৈ গল চোৱা এনেকে যদি থাকে এই প্ৰথম এটো শাৰীটো যদি আমি এনেকে লওঁ হেতু কি হ'ব ৰো নাম্বাৰ 1 দেন সেকেন্ড টু কি হ'ব ৰো নাম্বাৰ 2 বা আমি যদি বহাই দিও মানে আমি যদি বেছি এলিমেন্ট লওঁ দেন আমাৰ ৰোৰ সংখ্যা আৰু কুলমৰ সংখ্যাও বাঢ়ি যাব ঠিক আছে এখিনলৈকে ক্লিয়াৰ হৈছে নহয় ন চোৱা আমি কি শিকিম এতিয়া অৰ্ডাৰ অফ মেট্ৰিক্স এতিয়া আমি শিকিম অৰ্ডাৰ অফ মেট্ৰিক্স মানে মেট্ৰিক্সৰ অৰ্ডাৰ বুলি ক'লেনো আমি কি বুজো তাৰ আগতে এটা ডেফিনেশ্যনটো মন কৰা অৰ্ডাৰ অফ এ মেট্ৰিক্স হেভিং m rows and n columns is called a matrix of order m cross n তাৰ বাবে মই এটা एग्जांपल লম एग्जांपल ললে তোমাকে ধুনিয়াকে বুজি পাবা মানে আমি ডেফিনেশ্যনটো বা কি বুজিলো যে সোৱা যে number of rows into number of columns এটা যোনটো ইনটু আছে ন এটো আমি ইনটু বুলি নপঢ়ো ঠিক আছে এটো আমি পঢ়িম যে বাই মানে আমাৰ যদি যোনটো মেট্ৰিক্স থাকে তাতে আমি ৰোটো আমি কিহেৰে ডিফাইন কৰিম আমি হেতু ডিফাইন কৰিম m ঠিক আছে আৰু যোনটো কলম থাকিব হেতু আমি ডিফাইন কৰিম n স্মল লেটাৰ n সো আমি ডিফাইন কৰিলো n আৰু মাজত এটো আমি ক্ৰস চিনটো দিম আৰু এই ক্ৰস চিনটো আমি ক'ব লাগিব বাই গটিকে আমাক যদি কয় যে কোনো এটা মেট্ৰিক্সৰ অৰ্ডাৰ কিমান দেন আমি ক'ব লাগিব যে নাম্বাৰ অফ ৰো বাই নাম্বাৰ অফ কুলম আমি নাম্বাৰ অফ ৰো ধৰিছো m এন্ড নাম্বাৰ অফ কুলমস ধৰিছো n সো আমাৰ যোনটো অৰ্ডাৰটো কিমান হল আমাৰ m ক্ৰস n আহা আমি এটা एग्जांपल লওঁ আৰু एग्जांपलটো সহায়ত আমাৰ এই যোনটো অৰ্ডাৰ যোনটো মেট্ৰিক্সৰ অৰ্ডাৰ ডেফিনেশ্যনটো হেতু ভালকৈ ক্লিয়াৰ হ'ব তেন্তে আহা মই এটা एग्जांपल লৈছো সাপোজ এটা মেট্ৰিক্স হৈছে a 2 3 4 6 5 1 ঠিক আছে এটো হৈ গল কি আমাৰ এটা মেট্ৰিক্স ইয়াতে কোৱা
নাম্বাৰ অফ ৰ' কিমান আছে ইয়াত চোৱা এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট লাইন ন সো আমি কি দিম এইটো না ৰ' নাম্বাৰ 1 এতে কিমান আছে চোৱা এটা আছে দুটা আছে হয়নে এইটো হৈ গ'ল ৰ' নাম্বাৰ 2 আমাৰ ৰ' কিমান আছে আমাৰ ৰ' আছে 2 আৰু আমি ডেফিনেশ্যন মতে পাইছোৱে যে অৰ্ডাৰ অফ এ মেট্ৰিক্স লিখিবলৈ হ'লে প্ৰথমতে আমি কি লিখিম নাম্বাৰ অফ ৰ' সো আমাৰ মেট্ৰিক্সটোত নাম্বাৰ অফ ৰ' পলো আমি কিমান 2 হয়নে এতিয়া চোৱা ইয়াতে নাম্বাৰ অফ কুলম কিমান আছে ইয়াতে কিমান কুলম আছে 1 2 3 কুলম নাম্বাৰ 1 কুলম নাম্বাৰ 2 আৰু কুলম নাম্বাৰ 3 এই এক্সাম্পলটো পৰা আমি গম পালো যে আমাৰ যোনটো এক্সাম্পল লৈছো তাতে আমাৰ ৰ' আছে 2 আৰু কুলম আছে 3 সো আমি কেনেদৰে লিখিম নাম্বাৰ অফ ৰ' কিমান পালো আমি 2 পালো ন দেন আমি কি কৰিম বাই নাম্বাৰ অফ কুলম এটা ক্লিয়াৰ হৈছে নে যদি কোনোটা মেট্ৰিক্সৰ তোমাক অৰ্ডাৰ লিখিবলৈ কয় দেন কি লিখিব লাগিব চোৱা ফাৰ্ষ্টত নাম্বাৰ অফ ৰ' কিমান হ'ল আমাৰ 1 2 নাম্বাৰ অফ ৰ' দেন আমি কি লিখিব লাগিব বাই মানে এইটো ক্ৰছ চিনটো দিব লাগিব দেন আমি লিখিব লাগিব নাম্বাৰ অফ কুলম চোৱা 1 2 3 সো আমাৰ কি হ'ল 2 ক্ৰছ 3 হয়নে তোমালোকৰ এক্সামত আহিলে খালি এই মই যেনেকৈ এই আঁচখিনি দিছোঁ ন এইখিনি আঁচ দিব নালাগে জাষ্ট মই তোমালোকক মানে অলপ বুজিবৰ কাৰণেহে এইখিনি ব্যৱহাৰ কৰিছোঁ এতিয়া আমি শিকিম পজিশ্যন অফ দ্য এলিমেণ্ট হয়নে এতিয়া আমি শিকিম পজিশ্যন অফ দ্য এলিমেণ্ট সেইটো আমি কেনেদৰে উলিয়াম চোৱাচোন মই ইয়াতে এটা মেট্ৰিক্সৰ জেনেৰেল ফৰ্ম ল'ম সেই ফৰ্মটোৰ সহায়তে আমি শিকিম যে এটা মেট্ৰিক্সৰ পজিশ্যননো কেনেকৈ হয় চোৱা মই ড্ৰ কৰি আছোঁ প্ৰথমতে আমি এটা জেনেৰেল ফৰ্ম এটা ল'ম তাৰ সহায়ত বুজিম যে পজিশ্যন অফ দ্য মেট্ৰিক্সনো কেনেদৰে হয় ঠিক আছে মই এটা জেনেৰেল ফৰ্ম এটা ড্ৰ কৰিছোঁ এতিয়া মন কৰা এতিয়া চোৱা এটো আমাৰ যোন ডেফিনেশ্যন পাইছিলোঁ অৰ্ডাৰ্ড পেয়াৰ এটো কি আছিল আমাৰ নাম্বাৰ 1 ৰ' হয়নে এটো হৈ গ'ল ৰ' নাম্বাৰ 1 আৰু এটো হৈ গ'ল কুলম নাম্বাৰ 1 হয়নে সো আমাৰ কি হ'লে চোৱা ফাৰ্ষ্ট আমি কি লিখিম ৰ' নাম্বাৰটো লিখিম কিমান A1 আমি A1 কিয় লিখিছোঁ চোৱা ৰ' নাম্বাৰ 1 ঠিক আছে সো 1 লিখিছোঁ দেন চোৱা ইয়াতে এটো কুলম নাম্বাৰো কি হয় 1 হয় সো আমি কি লিখিছো চোৱা A11 দেন নেক্সট এলিমেন্টটো চোৱা এটো কিমান হয় এটো হৈ গ'ল নাম্বাৰ 1 ৰ' হয়নে এটো ৰ' নাম্বাৰ 1 সো ইয়াতে পজিশন কি আছিলে 1 আছে দেন তো কিমান হয় কুলম নাম্বাৰ 2 গতিকে আমি এই কুলমটো আমি সেকেন্ডত লিখিম গতিকে কি লিখিলো আমি চোৱা A1 2 হয়নে ঠিক একেদৰে এফালে চোৱা এই থাৰ্ড নাম্বাৰটোত চোৱা এটো কিমান আছিলে ৰ' নাম্বাৰ 1 হয়নে সো আমি কি লিখিলো A1 দেন আমি 3 লিখিছো কাৰণ এটো কুলম নাম্বাৰ কি হয় 3 হয় গতিকে এনেদৰে আমি ডিফাইন কৰিব লাগিব আৰু লাষ্ট এফালে চোৱা এটো এলিমেন্ট চোৱা এটো কি হয় ৰ' নাম্বাৰ 1 সো কি লিখিছো আমি ইয়াতে A1 দেন তো কুলম নাম্বাৰ আমি এনেকে ডট ডট দিছো মানে মাজত আৰু বহুত আছে বা আমি এটা সাপোজ কৰি এটা মেট্ৰিক্স লৈছো হে ন গতিকে সো আমি এনেকে ডট ডট দিছো আৰু এটো আমাৰ কুলম নাম্বাৰ n হয়নে গতিকে লাষ্ট আমাৰ যোনটো এলিমেন্ট হল তাতে তোমাৰ চোৱা এটো হৈ গল তোমাৰ ৰ' 1 আৰু এটো কি হল চোৱা কুলম নাম্বাৰ n গতিকে আমি কি লিখিলো A1n ঠিক একেদৰে এই সেকেন্ডটোত চোৱা এটো কিমান লাইন হাৰি হয় চোৱা এটো কি হয় আমাৰ ৰ' নাম্বাৰ 2 হয়নে সো কি লিখিছো আমি A2 দেন আমাৰ চোৱা কুলম নাম্বাৰ কি হয় 1 A21 ঠিক একেদৰে চোৱা ইয়াতে কি হয় এটো ৰ' নাম্বাৰ 2 হয়নে আৰু তো কুলম নাম্বাৰ কিমান হয় চোৱা C2 ন কুলম নাম্বাৰ 2 সো আমি কি লিখিলো A
2 2 ঠিক একেদৰে এটো চোৱা ইয়াতে এটো কি হয় ৰো নাম্বাৰ 2 হয়নে আৰু কুলম নাম্বাৰটো চোৱা C3 গতিকে A 2 3 ঠিক একেদৰে আমি যদি এটো ধৰো যে আমাৰ এটো ৰো নাম্বাৰ M দেন ইয়াৰ কুলম নাম্বাৰ কিমান হয় 1 হয় হয়নে আৰু এটো চোৱা ৰো নাম্বাৰ M কুলম নাম্বাৰ 2 ঠিক একেদৰে এই লাষ্ট এলিমেন্টটো চোৱা এটোৰ কি হয় ৰো নাম্বাৰ M এন্ড কুলম নাম্বাৰ কি হৈ গল ইয়াতে n সো আমি এনেকৈ লিখিলো যে A M n এতিয়া যদি মই এটা ম্যাট্ৰিক্স লওঁ সোয়া সাপোজ মই এটা ম্যাট্ৰিক্স লৈছো A 2 4 3 1 ইয়াতে এ টুৰ পজিশনটো কিমান হ'ব এ টুৰ পজিশনটো কি হ'ব আমাৰ A 1 1 ইকুৱেল টু এটো বুজিছা নহয় কেনেকৈ হ'ল কাৰণ ৰো নাম্বাৰ 1 দেন কুলম নাম্বাৰ 1 সো কি হ'ল A 1 1 ইকুৱেল টু দেন সোয়া যেন যদি মই A1 টোৰ ক্ষেত্ৰত আহো এটো কি হ'ব A2 2 কেনেকৈ 2 2 হ'ল সোয়া ৰো নাম্বাৰ কি হ'ব 1 2 হয়নে ৰো নাম্বাৰ 2 দেন কুলম নাম্বাৰ কিমান হ'ব সোয়া 1 2 ন সো কি আহিব এটো 2 আহিলে আৰু কুলম নাম্বাৰ সোয়া 1 2 সো এই 1 ৰ পজিশনটো কি হ'ব আমি ঠিক এনেদৰে এটা ম্যাট্ৰিক্সত থকা এলিমেন্ট খিনিৰ পজিশন খিনি ডিফাইন কৰিম ঠিক আছে আৰু গটিকে যেহেতু এই ম্যাট্ৰিক্সটোত আমাৰ কি আছে সোয়া ৰো কিমান আছে ৰো আছে তোমাৰ m টা হয়নে ৰো আছে m 1 2 3 4 5 6 ডট ডট আছে ৰো আছে m আৰু কুলম কিমান আছে ডট এনেকৈ বলে n লৈকে আছে হয়নে গতিকে এই ম্যাট্ৰিক্সটোৰ যদি আমি অৰ্ডাৰটো লিখিবলগীয়া হয় দেন আমি অৰ্ডাৰ কি হ'ব আমাৰ m by n ঠিক আছে এখিনলৈকে ক্লিয়াৰ হৈছে নহয় ন সাপোজ মই ম্যাট্ৰিক্সটো r বুলি ললো ঠিক আছে এই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ কিমান হ'ব m ক্ৰস n গতিকে এই ম্যাট্ৰিক্স চেপ্টাৰটোৰ এখিনি আছিল বেসিক ফাৰ্স্ট চেপ্টাৰটোৰ কাৰণে তোমালোকে ফাৰ্স্টতে বেসিক কনসেপ্টখিনি অকমান চাই লবা যদি কিবা নুবুজা থাকে মোক কমেন্ট সেকশনত সুধিবা আৰু পিছৰ চেপ্টাৰখিনি আমি নেক্সট ক্লাছত কৰিম মানে কোৱেশ্চন ওয়াইজ কৰি যাম আৰু তাতে আমি তলত যোনটো ক্লাছৰ মানে গুটে কোৱেশ্চন এনসাৰখিনি সলভ কৰা পিডিএফ প্ৰভাইড কৰিম ঠিক আছে তেন্তে ঘৰতে থাকিবা আৰু ভালকে থাকিবা সেফ থাকিবা গতিকে আজিৰ এই ভিডিওটো ইয়াতে শেষ কৰিছো এটো জাস্ট ম্যাট্ৰিক্স চেপ্টাৰটোৰ ইন্ট্ৰডাকচন আছিল ঠিক আছে বাই বাই